খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো আপোনালোকৰ দোৱা আশীৰ্বাদত ভাল আজি আপোনালোকলৈ মই এটা নতুন ৰেচিপি লৈ আহিছোঁ ভেজ হাক্কা নুডলছৰ এইটো ৰেচিপি আপোনালোকে ঘৰতে থকা ইনগ্ৰেডিয়েণ্ট লৈ পেলাই একেবাৰে সহজ পদ্ধতিত বনাব পাৰে এতিয়া দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে মই এনেকুৱা এটা নুডলছৰ পেকেট লৈ লৈছোঁ আৰু এতিয়া মই কেইবাটাও মানে পাৰ্ট থাকে ইয়াত মই এটা গোটা লৈ পেলাই আৰু তাৰ হাফ ললোঁ আৰু তাৰ পাছত প্লেট এখনতে মই উলিয়াই লৈছোঁ আৰু অকণ মই ক্ৰাছ কৰি দিম যিহেতু বহুত গোটা গোটা হৈ আছে তাৰ পাছত মই এফালে কেৰাহীখন পাতিলোঁ তাত এতিয়া মই পানী বইল কৰিম পানীখিনিতে মই দি দিম নিমখ অকণমান আৰু ৰিফাইন অইল তেতিয়া মানে কি হয় ষ্টিকি হৈ নাযায় চাওমিনটোৰ পৰা নুডলছখিনিৰ পৰা এটা ষ্টাৰ্চ ৰিলিজ হয় এটা মানে ষ্টিকিনেছটো তেতিয়া নাথাকে তাৰপিছত এইফালে মই পিঁয়াজ কাটি লৈছোঁ কেপচিকাম আৰু গাজৰ এইফালে আপোনাৰ পানীখিনি মোৰ বইল হৈ গ'ল তাৰপাছত পানীখিনি বইল হোৱাৰ পাছত চাওমিনখিনি মই দি দিম তাত ভালদৰে অলপ মিক্স কৰি লম যিহেতু পানীখিনি অলৰেডি বইলড আছিলে এইখিনি সিজিবলৈ বেছি টাইম নালাগে 70% কুক হোৱাৰ পাছত আমি এতিয়া গেছ ফ্লেমটো কৰি দিলোঁ অফ আৰু এতিয়া মই পানীখিনি ষ্ট্ৰেইন আউট কৰি দিছোঁ আৰু অলপ ঠাণ্ডা পানীৰে ধুই দিছোঁ যাতে আৰু হেৰি হৈ নাযায় সিজি নাযায় তাৰপিছত ইয়াতে মই চপ গাৰ্লিক কেৰট কেপচিকাম আৰু স্লাইচড অনিয়ন ৰেডি কৰি থৈ দিছোঁ আৰু এটা কেঁচা জলকীয়া আৰু এইফালে মই কেৰাহীখন পাতিলোঁ আৰু কেৰাহীখন গৰম হৈ গ'ল তাতে মই এতিয়া অইল দি দিছোঁ ৰিফাইণ্ড অইল বেছি নহয় অকণমান দিছোঁ নহ'লে বহুত অইলি হৈ যায় বেছি অইলি হৈ গ'লেও ভাল নালাগে তাৰপিছত তাত মই পিঁয়াজখিনি দি দিলোঁ আৰু ভালদৰে এতিয়া ষ্টিৰ ফ্ৰাই কৰিম বেছি ৰঙা কৰি নিদিওঁ স্লাইড ফ্ৰাই কৰি পেলাই আৰু মই এইফালে টমেটো কেচাপ চয়া চচ ব্লেক পেপাৰ হোৱাইট পেপাৰ আৰু চাট মছলা ৰেডি কৰি থৈছোঁ যিহেতু মই হাক্কা নুডলছটো অকণ হোৱাইট টাইপৰ হয় চ' বেছি কেচাপ দি দিলে মানে সেইটো বেছি ৰেডনেছটো আহি যায় মই অকণমান হোৱাইটকৈ বনাম সেইকাৰণে মই কেচাপটো বেছি ইউজ নকৰোঁ এতিয়া অনিয়নখিনি অকণ ফ্ৰাই হৈ গৈছে এতিয়া মই বাকী ভেজিছখিনি যিখিনি মই কাটি থৈছিলোঁ সেইখিনি দি অকণমান ষ্টিৰ ফ্ৰাই কৰিম বেছি সিজিবলৈও নিদিওঁ যেতিয়া দেখিম 50% মান ফ্ৰাই হৈ গৈছে তাৰ পাছত মই তাত যিখিনি মছলা থৈছিলোঁ হোৱাইট পেপাৰ অকণমান ব্লেক পেপাৰ আৰু ওপৰতে মই চাট মছলা দি পেলাই অকণমান ষ্টিৰ ফ্ৰাই কৰি ল'ম ওপৰতে মই 2 চামুচ কেচাপ দি দিছোঁ টমেটো কেচাপ আৰু চয়া চচ 2 চামুচ চয়া চচটো একদম অকণমান দিছোঁ আৰু অলপমান মই ফ্ৰাই কৰি লৈছোঁ তাৰ পাছতে মই চাওমিনখিনি দি দিছোঁ এতিয়া এইখিনি ভালদৰে মিক্স কৰি যাব লাগিব অকণমান কম হোৱাৰ কাৰণে ব্লেক পেপাৰটো মই অলপ আৰু দি দিছোঁ চাট মছলা অকণ ওপৰত দি দিছোঁ আৰু নিমখ অকণমান দি দিছোঁ সোৱাদ অনুসৰি ভালদৰে মিক্স কৰি ল'ম মিডিয়াম টু ল' ফ্লেমত ফ্ৰাই কৰিব নহ'লে তলত লাগি যাব পাৰে আৰু এইফালে মই ছাইডতে এগ বইল কৰি লৈছোঁ আৰু এইফালে মোৰ হাক্কা নুডলছ ৰেডি একেবাৰে কম সময়তে কম ইনগ্ৰেডিয়েণ্ট লৈ ইমান ধুনীয়া হাক্কা নুডলছ ৰেষ্টুৰেণ্ট ষ্টাইলত আপোনালোকে ঘৰতে বনাব পাৰে আৰু এনজয় কৰিব পাৰে
আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এনেকুৱা ঢেৰ ভিডিঅ'জ মই আপোনালোকলৈ আনি থাকিম আৰু মোৰ চেনেলটো তেতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যনছবোৰ আপোনালোকে পাই থাকে। থেংকছ ফৰ ৱাচিং।